তো হেগে স্বাগতম টু মাই ইউটিউব চেনেল নয়ন ব্লগছ আৰু পোন প্ৰথমতে সকলোকে মোৰ ফালৰ পৰা মানে স্বাধীনতা দিৱসৰ বহুত বেছি শুভেচ্ছা জনালো। আজি হল মানে ৭৮তম স্বাধীনতা দিৱস। আজিৰ দিনটোতে 1947 চনত আমাৰ ভাৰতখন স্বাধীন হৈছিল। আজি ভাবিছো স্বাধীনতা দিৱসটো মানে অলপমান বেলেগ ধৰণে উদযাপন কৰো আমি কেইটামান লগৰ মিলি কিনে। আৰু এইফালে পুৰা লগৰ কেইটাও আহি গ'ল। তো তহঁত ৰেডি না পুৰা? আৰু আমি ধুনীয়াকে মানে গোটেই কেইটা ৰেডি। এইফালে আছে মিনাৰুল ভাই, এইফালে আছে শমশেৰ ভাই, এইফালে মানৱ ভাই, আকাশ, আৰু এইফালে বিপ্লৱ, আৰু এইফালে নিখিল ভাই, আৰু এইফালে আছে আমাৰ জয়দেৱ ভাই। আৰু দুজনমান যাব আগৰ পৰা, তো সিহঁতক বাৰু আগত লগ পাম। এতিয়া মানে আমি ভাবিছো মানে আমাৰ ওচৰতে থকা বৰমবৈ পাহাৰৰ ফালে যাম। আৰু আমাৰ পৰা মানে বৰমবৈ পাহাৰ বেছি দূৰ নহয়। তো ধুনীয়াকে মানে আমি চাইকেল লৈ যাই আছো। সিহঁত কেইটাও আছে পিছত। তো পুৰা মানে চাইকেল ৰাইড জানো না। আৰু এতিয়া মানে আমি আহি পাই গলো বৰমবৈ দলং। তো এইখন হল মানে বৰমবৈ দলং। আৰু এই বৰমবৈ দলংখনৰ পৰা সেইফালে যদি চাই এখন পাহাৰ দেখা হব। তো ভাবিছো এই পাহাৰখনতে মানে আমি অলপমান মানে বেলেগ মানে স্পেচিয়েল কৰিম। তো সেই পাহাৰখনতে ভাবিছো আমি মানে পতাকাখন উত্তোলন কৰিম। তো এইফাল দিয়ে মানে বৰমবৈ পাহাৰত যাব লাগিব। তো এইফালে ভাইহঁতো আছে, সিহঁতকো লগ পালো আহি কিনে। বাকী আজি কি হব? পতাকা উত্তোলন হব ওপৰত। তো একদম ওপৰত মানে পতাকা উত্তোলন হব, পুৰা ধামাকা হৈ যাব নেকি? আৰু এনেকে মানে পাহাৰৰ ওপৰত উঠি আছো। এইফালে নবদা, এইফালে পুৰা পতাকা লৈ আহি গেল নেকি? একদম কথা কব ইচ্ছা নাই। তো ৰ'দটো মানে বহুত দি আছে। তো যাইছো আৰু এনেকে ওপৰলৈকে। তো ওপৰত মানে ধুনীয়াকে আমি পতাকা উত্তোলন কৰিম। আৰু মানে এতিয়া পাহাৰৰ ওপৰত আহি পাই গলো। আৰু এইফালে মানে ধুনীয়াকে এইবিলাক পানী চানী আছে। আৰু তো ইয়াতে মানে মুখ চুখ ধুই লওঁ, কাৰণ বহুত বেছি গৰম লাগি গৈছে। তো এনেকে মানে চিত্ৰকলাৰ মাজে মাজে যাই কিনে এটা মানে আগত দিগিৰ পুৰা ধুনীয়া ভিউ পায়। তো তাতে মানে আমি পতাকাখন উত্তোলন কৰিম। তো আগৰ পিনে আগতে আমি পতাকাখন উত্তোলন কৰিম। আৰু এতিয়া মানে আমি আহি পাই গলো মেইন ডেষ্টিনেশ্যন। তো এইফালে চাব পাৰে কি ধুনীয়া এটা ভিউ। আৰু ইয়াতে মানে আমি পতাকাখন উত্তোলন কৰিম। আৰু ইয়াতে মানে পতাকাখন পুতিব নোৱাৰিম, যিহেতু মানে গোটেই শিল হৈ আছে। তো ভাবিছো মানে এনেকে আৰু উৰাম আৰু পতাকা উৰাম। তো বন্দে মাতৰম, ভাৰত মাতা কি। আৰু ধুনীয়াকে মানে আমাৰ পতাকা উত্তোলন হৈ গল। আৰু পতাকা উত্তোলন কৰি আহি কিনে আমি ভাবিলো মানে এটা খানাৰ আয়োজন কৰো। আৰু খানাৰ বাবে এইবিলাক সকলোবিলাক ৰেডি। সেইফালে পানী বটল আৰু এইবিলাক আলু চালু আছে। আৰু মাংস ক'ত? মাংস তলত। তো মাংস আছে ইয়াতে। তো মাংস আলু আলি নহব। তো এইটোতে বনাব লাগিব। এইটো মই লৈ আহিছো একদম পানী বটলে এতিয়া। এইফালে খৰি লৈ, আৰু এইফালে পুৰা গাড়ীত মানে বান্ধি কিনে লৈ আহিছে খৰি চৰি। যিহেতু মানে আমি খানাটো এটা ধুনীয়া ঠাইত খাম। তো সেই ঠাইটো আমাৰ পৰা মানে বহুত খিনি দূৰ হয়। তো সেইকাৰণে মানে খৰি চৰি গোটেইখিনি লৈ আহিছো। ৰেডি পুৰা পেদি দিম। আৰু খানাটো বাৰু সেইখিনিত খাম। তো অলপমান আগতে। তো এনেকে মানে ৰাস্তাৰ অফৰোড কৰি যাই থাকিব লাগিব। আৰু গলে মানে সেই ধুনীয়া ঠাইটো পাই যাম। আৰু আহি পাই গলো সেই ঠাইটো। কিন্তু অলপ আগতে ৰ'দ দি আছিল, এতিয়া মানে পুৰা বতাহ বৰষুণ আহি গল। তো এইফালে পিছপিনে দেখিব পাৰিছে। তো চাওক না কেনেকুৱা এটা ডাৱৰীয়া বতৰ কৰি দিলে। মানে এতিয়াই ৰ'দ দি আছিলে, এতিয়াই বৰষুণ। এতিয়া খানা হবনে নাই তো ৰিক্সে নাই। আৰু তো যিহেতু বতাহ বৰষুণটো এনেকুৱা হৈ গৈছে, তো জুয়ে জ্বলাব পৰা নাই এতিয়ালৈকে। এইফালে নিবিৰ ভাই তো মানে খানা খাব আহিছিলে। মানে এটা চাইলে এটা আছে, ভাইটা থাকে তাতে অলপ ৰৈ দিলো। যিহেতু বৰষুণ বেছি বৰষুণ মাৰি আছে এতিয়া। তো খানা বা কি হয় আৰু গম নাপাও দেই। খানা হবা লাগে নে এনে? খানা এতিয়া চাওঁ বতৰটো কেনেকুৱা কৰে। যদি বৰষুণ এৰে খানা হোৱাটো হবই মানে। আৰু বৰষুণ কমি গ'ল বাৰু, পুৰা আন্ধাৰ হৈ গ'ল। আৰু এইফালে আমাৰ চৌকাটো মানে জুই জ্বলি গ'ল। তো এইফালে পুৰা আলু পিয়াজ কাটি আছে। তো জলদি মানে খাব লাগে খানা। আৰু বৰষুণ বাৰু অলপকৈ মাৰি আছে। তথাপিও মানে আমি মাংসটো বহাই দিলো। আৰু মাংসটো বহাই দিলে হৈয়ে গ'ল। মানে ভাতটো আমি আগতে বনাইছোৱে। বতাহ বৰষুণৰ মাজতো বাৰু আমাৰ খানাটো ধুনীয়াকে হৈ গ'ল। তো এইফালে মানে ভাত চাত বাঢ়ি আছে আৰু ধুনীয়াকে। বাকী স্বাধীনতা দিৱস উপলক্ষে আমি ধুনীয়াকে মানে এটা খানা খাই দিলো। বাকী মানুহ কেনেকুৱা লাগিল খানা? বহুত বেছি ভাল লাগিলে। কাৰণ অলপমান বেয়া লাগে, অলপ বৰষুণ দিলে অলপ বেয়া লাগে, কোনো কথা নাই। ভালকে খালো আৰু এতিয়া ৰেডি যাবৰ কাৰণে ঘৰত। আৰু মানে এই ঠাইটো একদম মজা ধুনীয়া লাগে মানে। বাকী এই ঠাইটোৰ পৰা এটা ধুনীয়া ছানছেট দেখা পায়। কিন্তু যিহেতু আজি বতৰটো ডাৱৰীয়া, তো সেইকাৰণে আমি দেখা নাপালো। কি লগ পাম ইয়াৰে নেক্সট ভিডিঅ'ত। আজিলৈ মানে বাই বাই।